Hello students, আন এটি ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। তো আজি আমি আৰ্টৰ কোৱেশ্চন নম্বৰ 6 ৰ পৰা বাকি গণিতখিনি কৰিম। ওকে 1 ৰ পৰা 5 লৈকে অলৰেডি কৰা হৈছে। তোমালোকে গৈ ভিডিঅ'বিলাক চাব পাৰা বা ডেসক্ৰিপচনত মই লিংক দি দিম, তাৰ পৰাও চাব পাৰা। তো 6 নম্বৰৰ গণিতটো কি কৈছে চোৱা, যে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। তো কৈছে যে এই সংখ্যাটোক আটাইতকৈ সৰু কি সংখ্যাৰে যদি আমি হৰণ কৰোঁ তেতিয়া এইটো পূৰ্ণবৰ্গ হৈ যাব। ওকে, তো ইয়াত চোৱা কেনেকৈ কৰিম, আগৰ নিচিনাই কৰিম। আগত আমি পূৰণ কৰাৰ কাৰণে পূৰণ কৰি দিছিলোঁ, এতিয়া হৰণ যিহেতু ইয়াত আমি হৰণ কৰি দিম। ইয়াত কি কৰিম, প্ৰথমে ইয়াৰ মৌলিক উৎপাদক বিশ্লেষণ কৰা, 4, 6, 8 মৌলিক উৎপাদক বিশ্লেষণ। ঠিক আছে, এতিয়া এইটোক 2 ভাগ যায়, 2 গ'লে 2, 6, 3 আৰু ইয়াত 4, আকৌ 2 যায় 1, 1, 7। এতিয়া এইটো কিহেৰে যাব, 2 তো নাযাব, যুগ্ম সংখ্যা। এতিয়া চোৱা অংককেইটা যদি যোগফল চাওঁ, 7, 1, 8, 1, 9, 9ক আমি কিহেৰে ভাগ কৰিব পাৰোঁ, 3ৰে, অৰ্থাৎ 117ক আমি 3ৰে হৰণ কৰিব পাৰোঁ। এইটোক 3ৰে হৰণ কৰিলে 3, 3 গুণ 9, 2 আৰু 7, 27, 3, 3 গুণ 9, 27 আহি গ'ল। আকৌ 3ৰে যায়, 3, 13 গুণ 39 হৈছে। এতিয়া মৌলিক উৎপাদক বিশ্লেষণ কৰিলে ইয়াত চাওঁ আমি পাওঁ 4, 6, 8 ইকুৱেল টু ইয়াত 2 দুটা আছে অৰ্থাৎ 2 স্কয়াৰ, এগেইন 3 দুটা আছে অৰ্থাৎ 3 স্কয়াৰ, আৰু ইয়াত 13 অকলে আছে যিহেতু অকলে লিখিম। ঠিক আছে, এতিয়া যদি চাওঁ ইয়াত অকল 13টো অকল আছে। এতিয়া যদি মই দুয়োফালে 13ৰে হৰণ কৰি দিওঁ, ইয়াত 13 আৰু ইয়াত 13 কাটা যাব, থাকিব ইয়াত 2 স্কয়াৰ আৰু 3 স্কয়াৰ, হয়নে নাই, এইটো কাটা গ'ল, 2 স্কয়াৰ আৰু 3 স্কয়াৰ থাকিল, তো এইটো পূৰ্ণবৰ্গ হৈ যাব। 2 × 3 হোল স্কয়াৰ, 6 স্কয়াৰ আহি যাব, 36 আহি যাব। এইফালে হৰণ কৰিলে কি আহি যাব, 36 আহি যাব, যিটো এটা পূৰ্ণবৰ্গ সংখ্যা, হয়নে নাই। তো ইয়াত আমি কি পাওঁ, যে ইয়াত যিটো অমিল আছে অৰ্থাৎ অকলে আছে, সেই সংখ্যাটোক আমি যদি সেই সংখ্যাটোৰে হৰণ কৰোঁ, দেন আমি এটা পূৰ্ণবৰ্গ সংখ্যা পাম। ওকে, therefore 4, 6, 8 সংখ্যাটোক 13ৰে হৰণ কৰিলে ই পূৰ্ণবৰ্গ সংখ্যা হ'ব। ঠিক আছে, এই ধৰণে এইটো লিখিলে হৈ গ'ল। এই ধৰণে বাকী গোটেইখিনি মেথছ আমাক কৰিব লাগে। ওকে, মই আৰু এটা কৰাই দি আছোঁ, 4 নম্বৰটো চোৱা, 1620। ঠিক আছে, 1620 যদি চাওঁ, 0 হৰণ কৰিলে 8, 1, 0। এতিয়া চোৱা এইটোক 3 যায়, 3ৰে হৰণ কৰিলে 3, 2 গুণ 6, 3, 7 গুণ 21, 0। আকৌ 3ৰে হৰণ কৰিলে 3, 9 গুণ 27, 0। আকৌ 3ৰে হৰণ যায় 0, আকৌ 3ৰে হৰণ যায় 10, আকৌ 2ৰে হৰণ যায় 5। ঠিক আছে, হৈ গ'ল। এতিয়া ইয়াৰ যদি মই কি লিখোঁ, মৌলিক উৎপত্তি বিশ্লেষণ কৰাৰ পিছত আমি যদি লিখোঁ, চ' ইয়াত 2 এটা দুটা আছে, তো 2 স্কয়াৰ ইনটু, ঠিক আছে, ইয়াত 3 এটা দুটা অৰ্থাৎ 3 স্কয়াৰ, আকৌ দুটা 3 আছে, 3 স্কয়াৰ, আৰু বাকী অকলে থাকিল 5, হয়নে নাই। তাকে লিখি ল'লে, তাকে 162 ডাইৰেক্টলি লিখিম, 1620 5ৰে হৰণ কৰিলে ই পূৰ্ণবৰ্গ সংখ্যা হ'ব। ঠিক আছে, বুজি পাইছা, এই ধৰণে আমাক কৰিব লাগিব। ওকে, নেক্সট কুৱেশ্যন চোৱা এতিয়া, যে এটা সেনাৰ কেম্প এটাত নায়কজনে 1774 জন সৈনিক বৰ্গাকাৰ ৰূপত এনেদৰে থিয় কৰালে যাতে
দীঘলীয়া পথালিয়ে শাৰীবোৰত সমান সংখ্যক শূন্য থাকে প্ৰতিটো শাৰীত কেইজনকৈ শূন্য আছে এইটো ওলাব লাগে একেবাৰে চিম্পল গণিত কৈছে যে এটা সেনাৰ কেম্প আছিল য'ত দীঘলীয়া আৰু পথালিকে সমান সংখ্যক শূন্যবিলাকক থিয় কৰাইছে অৰ্থাৎ যদি এনেকৈ চোৱা ইয়াতো যিমান সংখ্যক শূন্য আছে ইয়াতো সেম সংখ্যক শূন্য আছে অৰ্থাৎ এইটো শাৰীত ইয়াত যেনেকুৱা শাৰীবিলাক আছে এটা ধৰি লওক ইয়াত এটা শাৰী 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 ইয়াত কেইটা শাৰী আছে পাঁচটা শাৰীটো ইয়াতো পাঁচটা শাৰী 1 2 3 4 5 ঠিক আছে সেম শাৰী আছে আৰু এই লাইনটোত যিমান সংখ্যক তেতিয়াহ'লে এইখিনিতো সেম হ'ব ইয়াত যিমানটো থাকিব ইয়াতো পাঁচটা শূন্য থাকিব ইয়াতো পাঁচটা থাকিব ইয়াতো পাঁচটা থাকিব ইয়াতো পাঁচটা থাকিব ইয়াতো পাঁচটা থাকিব হয়নে নাই তো টোটাল কেইটা হৈ আছে চোৱা 5 5 গুণ 25 জন শূন্য হৈ আছে অৰ্থাৎ ইয়াত যিমানজন শূন্য আছে এইটো লাইনত সেই লাইনটোক সেই লাইনৰ শূন্যৰ লগত এইটো শূন্যৰ পূৰণ কৰি দিলে আমি কি পাই যাওঁ মুঠ শূন্য পাই যাওঁ হয়নে নাই তো আমি ধৰি ল'ম এইটো x আমাক এটা লাইনত কেইজনমান শূন্য থিয় হৈ আছে এইটো ওলাব লাগে হয়নে নাই তো ধৰা হ'ল এটা শাৰীত থকা শূন্যৰ সংখ্যা সমান x জন ঠিক আছে এটাকে প্ৰশ্ন মতে ডাইৰেক্টলি লিখিম প্ৰশ্ন মতে যেহেতু সেম কৈছে যে x পূৰণ x ইকুৱেল টু কি হ'ব 1764 তো x পূৰণ x মানে কি x স্কুৱেৰ তো 1764 আৰু স্কুৱেৰটো এইফালে আনিলে কি হৈ যাব ৰুট হৈ যাব অৰ্থাৎ বৰ্গমূল হৈ যাব 1764ৰ বৰ্গমূল উলিয়ালে উত্তৰ আহি যাব তো কেনেকৈ ওলাবা তোমালোকে চাইটত মৌলিক উৎপত্তি বিশ্লেষণ কৰা এতিয়া কৰিলা তো এইটোক 2 হৰণ যায় 2 হৰণ কৰিলে 8 বাৰ 1 হল লাগিয়ে 8 বাৰ আকৌ 2 যায় আকৌ 2 হৰণ কৰিলে 4 4 1 তো 4 4 8 1 9 3 ৰে যায় অৰ্থাৎ 3 1 গুণ 3 1 14 3 4 গুণ 12 2 21 3 7 গুণ 21 ঠিক আছে এতিয়া চাও কিহেৰে যায় 147 এতিয়া যদি চাও 7 4 11 কে 12 আকৌ 3 ৰে যাব তো 4 9 এতিয়া 7 আৰু 7 সো এইটো 2 স্কয়ার 3 স্কয়ার আৰু 7 স্কয়ার লিখা যায় জানে নি অর্থাৎ 2 into 3 into 7 হোল স্কয়ার লিখিব পাৰো তো 3 2 গুণ 6 6 পূৰণ 7 42 তো 42 স্কয়ার লিখা যায় তো মই 1764 ঠাই লিখিব পাৰো 42 হোল স্কয়ার এতে স্কয়ার আৰু ৰুট আছে তো দুটা কি হৈ যাব কেনসেল এইটো আৰু এইটো কেনসেল হৈ যাব থাকিল কি 42 x equal to 42 ঠিক আছে আৰু এই 42 মানে কি শূন্যৰ সংখ্যা এটা শাৰীত থকা শূন্যৰ সংখ্যা তো এটাকে লিখিবা এটাকে এটা শাৰীত থকা শূন্যৰ সংখ্যা মনে 42 জন ওকে একেবাৰে সিম্পল গণিত বুঝি পাইছা ঠিক আছে আজিৰ কাৰণে এইখিনি ভিডিওটো ভাল লাগি থাকিলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ